কি বস্তু হ'ব পাৰে চাওকচোন কিহৰ পোক হ'ব পাৰে বাৰু এইবোৰ চৌকেছৰ ভিতৰত কেনেকৈ সোমাই আছিলে চাওকচোন বাঁহ সাজি এনেকৈও বাঁহ সাজি সোমাই থাকিব পাৰেনে এটা দুটা নহয় কমচে কম 7টামান কিমান দিনৰ পৰা এনেকৈ বাঁহ সাজি আছে ঠিক নাই আজি কাপোৰখিনি চিজিল কৰিবলৈ গৈ দেখিলোঁ বাপৰে ইমান গাল সোমাই আছে এটা ঘৰ ভাঙিছোঁহে আয়ো মোৰ বহুত ভয় লাগে দেই এইবোৰ দেখিলে কিমান দিনৰ পৰা এনেকৈ সোমাই আছে ঠিক নাই কি পোকে কণী পাৰি থৈ গ'ল বাৰু বহুত ভয় লাগে এটা দুটা কেইটা তিনিটা তললৈ পাৰিলে 4টা তললৈ পৰিছিলে ক'ত পৰিলে মিছা কথা ক'ব লাগিছে পৰিছিলে মোৰ ভৰিৰ ওপৰত পৰিছিলে মাটি এটুকুৰা পৰিছে মোক নকবি তেনেকৈ আৰু আছে নি কেইটা সেইটো ভাঙি দিয়া এটা দুটা তিনিটা 4টা ওলালে বহুত দিন নেচালে এনেকুৱাই হয় মা মোক ভিডিঅ' কৰি থাকিবলৈ যাচোন ইমান ভয় লাগে কেনেকৈ সোমাই আছে চা মই কিমান এটা দুটা তিনিটা 4টা 5টা 6টা 7টা ওলালে চাফা হৈছে 1 2 3 4 5 6 7টা গোটেই চকেছটো চাব লাগিব আজি দেই কাঠৰ যে এনেকুৱা আমাৰ গোল গোল যে আছে কাঠৰ গোল গোল এনেকৈ মূৰ্তিবোৰ যে সেই তেনেকুৱা আমাৰ স্কুলত আছে সেই তেনেকুৱাটোৰ ভিতৰত বা লয় আচৰিত ইয়াৰ ভিতৰততো কিবাহে মানে পোৱালি দিব লাগিব এই হেৰি কিবাহে পোৱালি দিছিলে আগতে এইটো কি কয় জেঠী পোৱালি দিছিলে জেঠী পোৱালি নহয় এইকেইটা জেঠী নহয় আৰু হেৰি বৰল নে কি এইকেইটা কিহৰ পোৱালি বাৰু কি বস্তু বাৰু আপোনালোকে কোনে ক'ব পাৰিব এইকেইটা কিহৰ পোৱালি তুমি এন্ধাৰ কৰি আঁতৰি দিয়াচোন অকণমান কিহৰ পোৱালি এইবোৰ কি পোক বাৰু 7টা ওলাইছে আচৰিত দেই মুখখন দেখি হেৰি যেন লাগিছে কি পলু নহয় মুখখন দেখি হেৰি যেন লাগিছে এইটো কি নহয় ৰ'বা ক'বলৈ দিয়া মোক এই উৰি ফুৰে যে সেইজনী কি ফৰিং নহয় গাগিনীৰ নিচিনা লাগিছে মোক কিন্তু গাগিনী নহয় মুখখন তেনেকুৱা লাগিছে কিন্তু ইয়াৰ ঠেংকেইটাৰ কাৰণে নাই লগা আৰু গাগিনী এনেকুৱা নহয় গাগিনীয়ে তেনেকৈ উৰি ফুৰিছিলে ন এবাৰ আমাৰ ইয়াত কেতিয়াবা